এই ট্ৰাইপডডাল বনাই আছোঁ মানে ইউটিউব চেনেল এটা খুলিছোঁ তো নতুনকৈ অলপ মানে ট্ৰাইপড এডাল কিনিছিলোঁ তথাপিও মানে এডাল ভাগি থাকিলে আৰু কিমান কিনিবি প্ৰথম এই চেনেল খুলিছোঁহে মানে এইবোৰ পইচা পাতি খৰচ কৰি লাভ নাই সেইকাৰণে ছাবস্ক্ৰাইবটো বাঢ়ি লওক তাৰপৰা আকৌ মনিটাইজেশ্যন খুলিলে বনাম আৰু নতুন কিনিব লাগিব এডাল মানে আজি কিনি বনাইছোঁ মোবাইল কেনেকুৱা হৈছে মানে তোৰ আছে নেকি আছে যদি বনাই দিম আকৌ এনেকুৱা এডাল পাইপ কিনিবি ইমানডাল 50 টকা ল'ব মই দেখাই আছোঁ বাৰু তোক কেনেকৈ বনাব লাগে এইকেইটা সেইটো ইমানটোত ঐ ইয়াত এনেকৈ মোবাইলটো লগাব পাৰিবি তো মোবাইলটো লগাব পাৰিবি আৰু হৈ যাব তো বনাম দে তুমি মই দেখাই আছোঁ কেনেকৈ বনাব ঠিক আছে তো তই ফাৰ্ষ্ট এইকেইডাল মই খুলি মেলি তোক দেখাইছোঁ খুলি ল'লোঁ বাৰু তো এনেকুৱা কাটি ল'বি 4ডাল এইটো ষ্টাইলতে ধুনীয়াকৈ কাটিবি হা কটাৰ পাছত এনেকুৱা এটা বনাবি এনেকুৱা এটা এইটো দি আৰু টেপ মাৰিবি টেপটো মানে তেনেকৈ মাৰিবলৈ দেখাম বাৰু তাৰপৰা তোক মই বাকী দেখাই আছোঁ তাৰপৰা তই এনেকুৱা এটা টেমা ল'বি টেমাটো ফুটা কৰি দিবি 4টা মাজত এটা হোল কৰিবি দেখিছোঁ নহয় হোল বনাবি ঠিক আছে তাৰপৰা তই এনেকুৱা এডাল বনাব লাগিব এই মালটো ওপৰত থাকিব তাৰপৰা তোক লাগিব স্কুপকেইটা লাগিব সেইটো সোমাব লাগিব ইয়াত ঠিক আছে ভিডিওটো চাই কেনে পালে জনাব আৰু যদি ভিডিওটো এতিয়ালৈকে লাইক কৰা নাই তেনেহ'লে লাইক এটা কৰি লওক আৰু যদি ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি থওক আৰু ওচৰত থকা বেল আইকনটো প্ৰেছ কৰি থওক আহিবলগীয়া নতুন ভিডিঅ'বিলাকৰ যাতে আপডেট আপোনালোকে পোনপ্ৰথমে পায় আৰু এনে ধৰণৰ ট্ৰাইপড ঘৰতে বনাব পাৰে আৰু এই ট্ৰাইপডডালতে মই এইটো ভিডিঅ' শ্বুট কৰি আছোঁ এতিয়া যিডাল মই আপোনালোকক বনাই দেখালোঁ আৰু এইবিলাক আপোনালোকে ঘৰতে বনাব পাৰে এনেই আপোনালোকে কিনি মেলি এইবিলাক টকা খৰচ কৰিব কোনো দৰকাৰ নাই কোনেতো নেদেখে ন পাছত কি আছে মই ক'ত থৈ ভিডিঅ' শ্বুট কৰি আছোঁ বা যেনেকৈ মানে শ্বুট কৰি আছোঁ এইটো হ'লেও মানে অলপ ষ্টাইলিছৰ কাৰণে দৰকাৰ হয় তথাপিও আমাকতো এইবিলাক প্ৰয়োজন নাই ন কামটো চলিলেই হ'ল